নমস্কাৰ বন্ধু বান্ধৱীসকল তথা বয়োজ্যেষ্ঠসকল। আজি আকৌ অন্য এটি ভিডিঅ'ৰে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া 9:30 হৈছে। এতিয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। এতিয়া মই গা পা ধুই ঘৰ দুৱাৰ সাৰি এতিয়া আজৰি হৈ এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। আৰু আপোনালোকৰ ভালেই, লগতে মোৰো ভালেই। মানুহজনে চানা লৈ আহিছিলে, এতিয়া চানা খাব লৈছোঁ। এতিয়া চানা খাম। ইয়াখিনি চানা মিমি হজমাৰা খুন্দি কিনে ইয়াত দিম। এইখিনি এতিয়া মই ধুনীয়াকৈ পিঁয়াজ আৰু টেঙা দি ল'লোঁ। এয়া মানুহজন আৰু আমাৰ আপাহঁতৰ দাদা গৈছে খৰি আনিবলৈ গৈছে, মাছ ধৰিবলৈও গৈছে। কিমানো মাছ পায় দেখাম বাৰু আপোনালোকক। ইমান ধুনীয়া মাছ পাইছে দেখিছেনে বাৰু? ডাঙৰ ডাঙৰ পুঠি মাছ, লগতে সৰু সৰু মিছা মাছ। বাৰু এইবোৰ পুঠি মাছ খাই ইমানটো ভাল নাপাওঁ, এই মিছা মাছটো খাই ভাল লাগে বাৰু। খুৱাব লাগিব, ইমানখিনিতো খাব নোৱাৰোঁ। চাওকচোন, মানুহজনে খৰি আৰু মাছৰ লগতে ইমান ধুনীয়া ধুনীয়া ঔটেঙা লৈ আহিছে, একদম কুমলীয়াই হৈ আছে। এতিয়া আমি ভাত খাবলৈ লৈ এয়া মাছ ফ্ৰাই আৰু লগতে আলু, তিতাকেৰেলা ভাজি আৰু দালি, আলু আৰু পাত শাক কিবা বনাইছিলে খৰিচাৰ লগতে। আৰু এতিয়া পাছবেলাৰ 3:30 হৈছে। এতিয়া আমি ৰুটি খাবলৈ লৈছোঁ। এয়া চাওক, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।